নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে, আমিও ভালে আছোঁ। আজি মই গৈ আছোঁ, যিহেতু আপোনালোকে গমেই পায় 30 আগষ্ট হয় আজি মালিগাঁৱত থকা অতিকৈ অসমৰ দীঘলীয়া উৰণীয়া সেতুখন আজি মুকলি কৰি দিয়া হ'ব। সেয়েহে ভাবিলোঁ এটা ব্লগেই বনাওঁ। বলকচোন বাৰু আমি তালৈকে গৈ থাকোঁ। আপোনালোকে চাই থাকিব আমাৰ ইউটিউব চেনেল মৰমৰ বান্ধোন। আৰু যদি আপোনালোকে নতুনকৈ আহিছে এই চেনেলটোত, তেতিয়াহ'লে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলকচোন বাৰু বেছি দীঘলীয়া নকৰোঁ, তালৈকে গৈ থাকোঁ। তালৈকে গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি ধুনীয়া ধুনীয়া আৰ্ট কৰিছে আৰু মানে কি কৰিছে চাওঁ বলকচোন। আৰু এটাই অনুৰোধ জনাম যে আমাৰ কিছুমান মানে ধৰি লওক আমাৰ দৰে ডেকাসকল থাকে, মানে ধৰি লওক গুটকা, চিখৰ, মানে গুটকা, তামোলজাতীয় এইবিলাক বস্তু খাই মানে আৰ্ট প্ৰডাক্ট নষ্ট কৰে। সেইবোৰ প্লিজ আপোনালোকে এইবোৰ নকৰিব। ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ জালুকবাৰী, কিন্তু জালুকবাৰী দি সোমাব নিদিলে আমাক। এতিয়া ৰিতুদাকো লগ পাই গ'লোঁ। ৰিতুদাও মানে ডিউটিত আহি আছিলে, ৰখ তই, তাকো উঠাই ল'লোঁ। এনেকৈ গৈ আছোঁ। এতিয়া আমি গীতানগৰ হৈ যাম। চাই থাকক আপোনালোকে। ফাইনেলি গাইজ আমি পাই গ'লোঁ মালিগাঁৱৰ উৰণীয়া সেতুৰ মাজত। এয়া দেখিছে গাইজ কি ধুনীয়া ধুনীয়া আৰ্ট কৰিছে, খুবেই দেখিবলৈ ধুনীয়া। আপোনালোকক এটাই কথা কওঁ যে আপোনালোকে এইবিলাক গুটকা, তামোল খাই যাতে মানে পিকাই লেতেৰা নকৰে, কাৰণ এইবোৰ আৰ্ট কৰোঁতে বহুত হয়তো কষ্ট হৈছে তেওঁলোকৰ। এয়া চাওকচোন কি ধুনীয়া ধুনীয়া আৰ্ট। বলক বাৰু আমি সেইটো পাৰলৈ গৈ থাকোঁ। আজি খুবেই এটা মানে খুবেই ভাল লগা দিন, আৰু জামত বেছি আৰু ফাঁচি থাকিব নালাগে। চাওকচোন বাৰু আজি বেছি জাম নাই, মানে সেইটো চাইডেটো বন্ধ কৰি থৈ দিছে। আপোনালোকে দেখিছেনে, এইটো পাৰে মানে জালুকবাৰী অহা চাইডত কিমান জাম লাগি আছে। আজিৰ পৰা আপোনালোকে আৰু এই জামত ফাঁচি থাকিব নালাগে। চাওক, এতিয়া বলক আমি তলত যাওঁ। মানে এই ফুট ব্ৰিজখনৰ ওপৰৰ পৰা এটা এনে ভিডিঅ' কৰিছিলোঁ। এতিয়া বলক আমি তললৈ যাওঁ, তলত যাই মামাক দেখাওঁ এবাৰ। स्वस्ति नः पूर्वा विश्ववेदाः स्वस्ति नस्तारिक्षो अरिष्टानेमिः स्वस्ति नो बृहस्पतिर्दधातु हरिः ॐ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये गौरी नारायणि नमोस्तुते। ॐ शान्ति शान्ति शान्तिः। चले सुबह ফাইনেলি গাইজ মই মানে বহুতো ঠেলা হেঁচা কৰি পেলাই আগৰ ফালে গ'লোঁ। গৈ এনেকৈ আপোনাৰ মানে আমাৰ শ্যাম ছাৰৰ এনে আৰু মোবাইলটো সিমান ভাল নাছিলে,
তথাপিও এটা এনেকৈ ভিডিঅ' বনালোঁ আৰু আপোনাৰ চাওক মানে হাঁহিটো কিন্তু ধুনীয়া লাগে ফিতা কাটিলে আৰু এনেকৈ মামাজি মানে খোজকাঢ়ি যাব আমাক মানে যাবলৈ নিদিলে আমি আৰু এইটো পাৰতে থাকি গ'লোঁ এনেকৈ আমি আপোনাৰ ইয়াতে থাকি গ'লোঁ আৰু এনেকৈ গ'ল আমাৰ মামাজি এইখিনিয়ে গ'ল আৰু আমাক মানে যাব নিদিলে আৰু দেই ছাৰ এনেকৈ গুচি গ'ল অলপ টাইম আমি ৱেইট কৰিলোঁ আৰু এতিয়া 6 বজালৈকে ৰখিম 6 বজাৰ পাছত আমি এইখন মানে উৰণীয়া সেতুৰে এবাৰ খোজকাঢ়ি মানে যাবলৈ চেষ্টা কৰিম 6 বজাত খুলি দিয়া হ'ব এতিয়া মামাই মিটিং কৰিব গৈছে তাত ভাষণ দিব আপোনালোকে নিউজ চেনেল বা কিবা এইবিলাকত দেখা পাবই বা শুনিব পাবই নগ'লোঁ আৰু চাই থাকিব আপোনালোকে ফাইনেলি গাইজ খুলি দিলে এতিয়া বলক আমি অকণমান ওপৰেৰে যাবলৈ চেষ্টা কৰোঁ বলক বলক কেনেকুৱা এবাৰ ৰিন্তু দা গাইজ দেখিছেনে কি ধুনীয়া এটা পৰিৱেশ ওপৰৰ পৰা ড্ৰোনৰ শ্বট লৈছিলে চাগে এনেকৈ যাতে আমাৰ এই গুৱাহাটীখনত থকা মালিগাঁৱৰ নীলাচল উৰণীয়া সেতুখন যাতে সদায় উজ্জ্বলি থাকে এনেকৈ পৰিষ্কাৰ হৈ থাকে আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগিব আমাৰ অসমবাসী ৰাইজ যিহেতু আমাৰে হয় সকলোৱে যাতে এনেকৈ পৰিষ্কাৰ কৰি ৰাখে আৰু ভিডিঅ'টো আজি ইমানে আছিলে যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈ আৰু আমি এনেকুৱা ধুনীয়া ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম আপোনালোকে আমাক সাহস দিব আৰু মৰম দিব ভিডিঅ'টো চাই থকাৰ বাবে শেষত ধন্যবাদ জনাই লাভ ইউ জয় আই অসম ধন্যবাদ